শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, আজি এইখন গ্ৰিল লগাবলৈ লৈছে দেখিছেনে। গ্ৰিলকেইখন কালি এখন লগালে আৰু দৰ্জাখন কালি লগালে আৰু আজি এই গ্ৰিলখন লগাবলৈ লৈছে। ইমান গধুৰ কৈছোঁ নহয়, ইমান গধুৰ এইখন গ্ৰিল আজি লগাওঁতে ভালেমান কেইজনে মানুহ প্ৰয়োজন হৈছিলে আৰু দেখিছেনে মোকো ধৰিবলৈ বুলি কৈ আছিলে আৰু মই ভাবিলোঁ ধৰাৰ আগতে অকণমান ভিডিঅ' মনে মনে কৰি ৰাখোঁ। আৰু এইপিনে দেখিছেনে সম্পূৰ্ণ পূৰা ব্যস্ত গ্ৰিল লগোৱাত। আৰু দেখিছেনে আজি গ্ৰিল লগাওঁতে গোটেই একদম ইমান ধুনীয়াকৈ ফুলৰ পুলি অলপমান ৰুই থৈছিলোঁ দেখিছেনে, এলোভেৰা পুলি আৰু অপৰাজিতা পুলি আৰু ধুনীয়া সৰু সৰু কেইজোপামান ফুলৰ পুলি ৰুই থৈছিলোঁ। ইমান ধুনীয়াকৈ ফুলিবলৈ বুলি লৈছিলেহে গোটেই আজি গছকি একদম ফুলৰ পুলিখিনি চব শেষ কৰি পেলালে। ইমান বেয়া লাগিছে দেখিছেনে, কি কৰিব উপায় নাই। এতিয়া ফুলৰ পুলিকেইটা এতিয়া গছকি এতিয়া ভাঙি পেলালে, কিন্তু গ্ৰিলখনটো লগাবই লাগিব। পটককেনে আঁতৰাওঁ বুলি ক'বলৈও মোৰ সময় একদম একেবাৰে নাপালোঁ, কামত ব্যস্ত হৈ আছিলোঁ বাবে। আৰু এইপিনে গ্ৰিলখন লগাই আছে আৰু মোকো ধৰিবলৈ বুলি কৈছিলে। মই তাকে ভাবিছিলোঁ কোনডোখৰত ধৰোঁ কোনডোখৰত নধৰোঁ, তেনেকৈ ধৰিবলৈ একেবাৰে জেগাই বিচাৰি পোৱা নাছিলোঁ আৰু এনেদৰে ৰৈ চাই আছিলোঁ। আৰু এইপিনে কিবা এটা কৰিবলৈ কোৱাৰ কাৰণে ভাবিলোঁ কি কৰিম এতিয়া। এইপিনে ওপৰত নট এটা সোমোৱাবলৈ বাকী আছিলে, তাকে নটটো ভৰাই দিবলৈ অকণমান মৰিয়াই দিবলৈ বুলি কৈছিলে। আৰু এয়া লোহাৰ এডালে লৈ পিনে অকণমান মৰিয়াই যেনে তেনে ভৰাই দিলোঁ। আৰু দেখিছেনে বহুত কষ্ট সঁচাকৈ দেই, মতা মানুহৰ কামবিলাক ইমান কষ্ট। একদম দেখিবলৈ যে বহি চাই থাকিলে একেবাৰে একদম সহজ, একেবাৰে যে কষ্টই নহয় তেনেকুৱা নিচিনা লাগে, কিন্তু কামটো কৰোঁতেহে সঁচাকৈ ইমান কষ্ট। আমাৰ মহিলাসকলতকৈ পুৰুষৰ কামবিলাক সঁচাকৈ বহুত কষ্টকৰ। আৰু ইয়াত দেখিছেনে আমাৰ ইয়াৰ দেওৰ ল'ৰা, ভতিজা ল'ৰা আৰু মানুহজন আৰু এয়া খুৰা গোটেইকেইজনে লগ লাগি এই গ্ৰিলকেইখন আজি লগাই সম্পূৰ্ণ কৰিব। আৰু বাকী আগপিনে সেই প্লাষ্টাৰ কৰিবলৈ আছে, সেইডোখৰ আজি প্লাষ্টাৰ কৰিব। আৰু সম্পূৰ্ণ প্লাষ্টাৰ কৰি শেষ হোৱাৰ পিছত আপোনালোকক মই আকৌ ভিডিঅ' এটাৰ পিছত দিম বাৰু। আৰু এইপিনে ইয়াত দেখিছেনে খুৰাই বাৰু মিস্ত্ৰী কাম কৰিছে এতিয়া। এইপিনে গ্ৰিলখন ইয়াত লাগিলে আৰু বাকী পিনে নট কেইটামান সোমাবলৈ বাকী আছিলে। এইপিনে কোনপিনে সোমাম কোনপিনে নোসোমাম তেনেদৰে কৰি আছে। আৰু এইপিনে মোকো অকণমান ধৰি দিবলৈ বুলি ক'লে। ইমান গধুৰ কৈছোঁ নহয়, গোটেইখন লোহাৰৰ, সঁচাকৈ বহুত গধুৰ দেই। কেইবাজনো মানুহ প্ৰয়োজন হ'ল। আৰু এইপিনে দেখিছেনে খুৰায়ো এইপিনে মই বৰ ভালদৰে সোমাব নোৱাৰিলোঁ বাবে লোহাৰৰ কাম ওপৰত, তাতে মানুহজনেও চাপৰ ঢুকি নাপাওঁ। আৰু এইপিনে খুৰাই ভালদৰে মৰিয়াই পিনে ভৰাই দিলে যেনে তেনে। আৰু আপোনালোকৰ মাজলৈ আজি দুপৰীয়া গ্ৰিল লগোৱা ভিডিঅ' এটাকে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে সকলোৱে দুপৰীয়া চাহ খালেনে নাই জনাব। আমাৰ এইপিনে চাহ বনাবলৈ আছে, মই ইয়াতো অকণমান লাগি থাকিবলগীয়া হৈছে। আৰু এইপিনে আৰু দেখিছেনে এইপিনে লগাবলৈ লওঁতে মই ধৰি দিবলৈ ক'লে আকৌ এইপিনে দেখিলোঁ এটাই অপৰাজিতা পুলি ইমান ধুনীয়াকৈ এয়া দেখিছেনে আৰু ওলাইছিলেহে। এইপিনে ভাইটিয়ে গছকি পালে, তাকে ভাবিলোঁ কি কৰিম এতিয়া, পুলিকেইটাও আঁতৰাবলগীয়া হৈছে, চিন্তা কৰি আছোঁ। এলোভেৰা পুলি কেইটামান আঁতৰালোঁ। আৰু এইপিনে দেখিছেনে কোৰখন আনি পিনে ভৰিটো আঁতৰা বুলি কৈ এইপিনে অপৰাজিতা পুলিকেইটা উঘালি ল'লোঁ। এইপিনে কি ক'ব উপায় নাই, একদম পুলিকেইটালেও বেয়া লাগি আছে, নতৰালেও নহয়। এইপিনে ইমান ধুনীয়াকৈ আনি পিনে ৰুই থৈছিলোঁহে, হৈছিলেহে সজটো, আকৌ এতিয়া নতুনকৈ আকৌ ৰুব লাগিব, উপায় নাই। আপোনালোকে বাৰু মোৰ ভিডিঅ'কেইটা চাই কেনেকুৱা পায় জনাবচোন। মই বাৰু বৰ বেছি যিমানটো ভালদৰে পাৰোঁ তেনেদৰে ইমান ভালদৰে ভিডিঅ'বিলাক দিব নাজানো, তথাপিতো নজনা মাজতে আপলোড কৰি আছোঁ। আৰু আজিকালি ফেচবুকৰো বহুত নিয়ম বান্ধি দিছে, যিকোনো ভিডিঅ' বনাই দিবলৈও বহুত ভয়। ৰিলচ আৰু ফটো একেবাৰে একদম বহুত সাৱধান, কিন্তু তথাপিতো মই দি থকাৰ মাজতেও মোৰ কিছু বহুত ভুল হৈ গ'ল, সেইটো ময়ো বুজি পাইছোঁ এতিয়া। নজনা মাজতে দিওঁতে হেছটেগ ব্যৱহাৰ কৰোঁতে হেছটেগতো বহুতখিনি ভুল হৈ গ'ল। আৰু ৰিলচ দি পালোঁ, ৰিলচকেইটা দি যাওঁতেও বহুতখিনি ভুল হ'ল। গাইডলাইনবিলাক নমনাৰ বাবে মোৰো ফেচবুকটো বহুত অকণমান ডাউন দেখুৱাইছে, কি হয় নাজানো, তথাপিতো চলাই আছোঁ। আৰু পিছতহে গম পাম কি হয়গৈ নহয়গৈ। যিবিলাক মনত আশা লৈ ফেচবুকটি চলাই আছিলোঁ, সিমানখিনি আশা পূৰণ হয়নে নহয় একেবাৰে ময়ো সঠিকভাৱে ক'ব পৰা নাই। তথাপিতো চেষ্টা কৰি আছোঁ, যদি কপালত আছে নিশ্চয় হ'ব, যদি কপালত নাই কি কৰিব। হাতৰ পৰাও আহিও যিকোনো মনৰ আশা আঁতৰি যোৱা সকলো বাৰু কপালৰে লিখন, কাৰণ যিকোনো মানুহে পাম বুলিলে সকলো বস্তু নাপায়, সেইটো বাৰু ময়ো আগে পিছে বহুতখিনি প্ৰমাণ পাই থৈছোঁ। মনত যিকোনো আশা বান্ধি ৰাখিলে সকলো আশা সম্পূৰ্ণ পূৰণ নহয়, তথাপিতো কিছুমান আশা নিজে নজনাকৈও বহুত আশা পূৰণ হৈ যায়। আৰু কিছুমান আশা একেবাৰে ভাবি থাকিলেও চকুৰ আগৰ পৰাই হাতৰ মুঠিত আহিও হাতৰ পৰা আঁতৰি গুচি যায়, সেইটো অনুভৱ মই ভালদৰে কৰিছোঁ আৰু এতিয়া ভালদৰে বুজি পাইছোঁ। আৰু দেখিছেনে এইপিনে ঘৰখন বনাওঁতেও বহুত কষ্ট, কি ক'ব উপায় নাই। ঘৰখন এইপিনে বনাই আছোঁ,
হোৱাগৈ নাই, বহুত বাকী আছে ভিতৰত। তথাপিতো ঘৰটোত বনাই কৰি আমাৰ পৰিয়ালটো যেনে তেনে সোমাই আছোঁ। ভিতৰৰ কাম বহুত বাকী আছে। এখন ঘৰ বনাবলৈ যিমান কষ্ট, কিন্তু ভাবিবলৈ তেনেই সহজ। সপোন দেখিবলৈ বহুত সহজ, কিন্তু কৰিবলৈ বাস্তৱত যিমানখিনি কষ্ট, সেইবিলাক যিবিলাকে নিজে কৰাবিলাকেহে বুজি পায়। আমিও এতিয়া নিজৰ ঘৰ এখন এতিয়া বনাই ল'লোঁ আৰু এতিয়া সপোন দেখোঁতে তেনেই সহজ বুলি ভাবিছিলোঁ। এতিয়া বনাওঁতেহে গম পাইছোঁ সঁচাকৈ এখন ঘৰ বনাওঁতে যিমান কষ্ট আৰু বহুতখিনি কাম আগবাঢ়িবলৈ আছে। মানুহজনেও অকলে ইনকম কৰে, ময়ো ইনকমৰ পথ ইমান ভালদৰে উলিওৱা নাই। মানুহজনৰ ইনকমতে ঘৰখনৰ সকলো ল'ৰা ছোৱালী, ঘৰখনৰ পৰা সকলোখিনিকে পৰিয়ালটোক চলাই থাকিবলগীয়া হৈছে। সেইকাৰণে লাহে লাহে যি পাৰিছোঁ, যেনেকৈ পাৰিছোঁ থাপ মাৰি মাৰি ঘৰখনত লাগি আছোঁ আৰু বহুতখিনি কাম ভিতৰত বাকী আছেগৈ। আপোনালোকক এদিন ঘৰটো বনোৱা সম্পূৰ্ণ ভিডিঅ'টি দিব লাগিব, দিয়া নাই, ভাবিছোঁ দিম বুলি। আৰু এইপিনে কামবিলাক আধাখনীয়া হৈ থকাৰ বাবে দিয়া নাছিলোঁ। আজি গৰমত দেখিছেনে দেউৰ ল'ৰাকেইটাও একদম হাফ পেণ্ট পিন্ধি চোলা খুলি ল'লে, একেবাৰে বডি উলিয়াই লৈছে। আৰু এইপিনে যে মনে মনে আমাৰ দেউৰ ল'ৰাই চাই আছে। কেমেৰা ফিটিং কৰি থোৱা আছিলে, কেমেৰাটো ধৰিবলৈ কোনো নাছিলে বাবে মই দেখিছেনে এইপিনে বাহিৰতে কাঠ এডোখৰ আছিলে, তাতে কেমেৰাটো মনে মনে ফিটিং কৰি থৈছিলোঁ। কি কৰিব, উপায় নাই, দেখিয়ে পালে। আৰু এইপিনে মোক সুধিছে মোবাইলটো কোনে ফিটিং কৰি থৈছে, আৰু মই কৈছোঁ ময়ে কৰি থৈছোঁ। আৰু এইপিনে চবেই মোবাইলত ভিডিঅ' কৰি থকা কথা গম পালে আৰু কৈছে মনে মনে ভিডিঅ' কৰি আছে বুলি কোৱাৰ বাবে ময়ো ভাবিলোঁ হ'ব আৰু কিনো, ভিডিঅ' কৰি থাকিম, যিমান পাৰোঁ সেইকণতে শ্বেয়াৰ কৰি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে নিশ্চয় জনাব। আজিলৈ ইমানেই, বাই বাই।